পি হৈ ইয়াত আহিছে আৰু বিজেপি দলৰ এজেণ্ডাত হোৱাৰ অধিকাৰ তেওঁৰ আছে। কিন্তু আমি কি কৈছোঁ, আজি ময়ো কৈ যাওঁ যে কমেও মিনিমামত 25টা সমষ্টি আমি জিকিব গৈ আছোঁ UPPL অকলে। আৰু তাৰ মাজত আমাৰ এলায়েন্সটো আৰু ষ্টেটত আছে, দিল্লীত আছে, কিন্তু বিটিআৰত বৰ্তমান যিহেতু তেওঁলোকেও অকলে খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তো আমিও অকলে খেলিবলৈ আগবাঢ়ি গৈ আছোঁ। 25টা আমি চিট যাম। আৰু দিয়া নিদিয়া সেই সময়ত যোনে চিফ হ'ব তাৰ ডিছক্ৰিপশ্যন হয়। তো সেইটো আমি আগতীয়াকৈ নকওঁ। কিন্তু BTCত বৰ্তমান পৰিস্থিতিত যিটো এটা দেখিবলৈ পাইছোঁ যে কেডাৰ ভিত্তিক UPPLে দল এটা গঠন কৰিছে, হাজাৰ মেম্বাৰশ্বিপ অলৰেডি হৈ গ'ল। এটা ব্লগৰ অধীনত 22,000 23,000কৈ এটা ফেমিলি চেঞ্চাছত আহি গৈছে। তেনে ক্ষেত্ৰত UPPLক ৰোধ কৰিব পৰা ইয়াত কোনো শক্তি নাই। বৰঘৰ আমি সাজিছোঁ, বিটিআৰটো আমি নিৰ্মাণ কৰিলোঁ, BTC নহয় জানো? ইয়াৰ সম্পূৰ্ণ হোৱাৰ প্ৰক্ৰিয়া এতিয়াও বাকী আছে। এইটো আমিয়ে কৰিব লাগিব, বেলেগে কৰিব নোৱাৰে। সেইকাৰণে কি আমি কাৰোবাৰ লগত কোনোবা সময়ত বন্ধুত্ব কৰিছোঁ বা এটা ভাল ভাৱ ৰক্ষা কৰিছোঁ, সেই বুলি আমি বৰঘৰৰ যিটো নিৰ্মাণৰ প্ৰক্ৰিয়া এইটো সম্পূৰ্ণ হোৱালৈকে আমিয়ে কৰিম। হাঁহিবলৈ মন যায় আৰু তো এনেকুৱা মানুহো লাগে ৰাজনীতিত, ইণ্টাৰেষ্টিং হৈ যায়। কাৰণ কি মই বেলেগ একো নকওঁ, তেওঁ মানে আকৌ এই সেইদিনা এটা শাৰীৰিক সমস্যা হৈ পেলাই চিকিৎসাধীন হৈ আছিলে, এতিয়া ভাল হৈ আছে। সোনকালে সুস্থ হওক আৰু সুস্থ শৰীৰে এই নিৰ্বাচনত নামি যাওক। মূল ইস্যু হিতাধিকাৰী নেকি মূল ইস্যু? মূল লক্ষ্য কি, বাৰ্তা কি ৰাইজৰ মাজত? ইয়াতে আহিছে, বেলেগ দলৰ মানুহ আহিছে, আমাক ভোট নিদিবও পাৰে, কিন্তু মেক্সিমামে হয়তোবা UPPLক ভোট দিব। হিতাধিকাৰী নন হিতাধিকাৰী কি আছে, পৰিয়ালেতো লাভ হৈ আছে। আৰু সমাজৰ নিম্নতম পৰ্যায়ৰ ব্যক্তিসকলক সহায় কৰাটো এটা ৰাজনীতি নহয়, এইটো সেৱা। সেইকাৰণে আমি আজি দৃঢ়তাৰে ক'ব পাৰোঁ, শালবাৰী UPPLৰ কোনো কথা নাই, শালবাৰী UPPLৰ কোনো কথা নাই। মুখ্যমন্ত্ৰী বিকাশৰ বাৰ্তালৈ বিটিআৰলৈ 5 দিনৰ বাবে আহিব। বিটিআৰত ইতিমধ্যে বিকাশ হোৱা নাছিল নেকি প্ৰমোদ বড়োলে? মুখ্যমন্ত্ৰী ভাল কাৰণে ভাল উদ্দেশ্য লৈয়ে আহিব। মানে এটা 3টা আঁচনি ক্লিয়াৰ কৰিবলৈ বাকী আছে, যেনেকৈ এই অৰুণোদয় আৰু CM ট্ৰিপলে আৰু MMUA মানে ছেটুৰেশ্যনত গ'ল, আৰু এতিয়া ফাণ্ড ৰিলিজ হ'ব লাগে। তাৰ আগতে তেওঁ 5টা ডিষ্ট্ৰিক্টত এটা স্ক্ৰুটিনি কৰিব বিচাৰি আছে যে সঠিকভাৱে গৈ আছে।